সমাগত ২৬-ৰ বিধানসভা নিৰ্বাচন ক্ষোভিত হ'ল জাকিৰ হুছেইন চিকদাৰৰ সমষ্টিৰ একাংশ অসমীয়া ৰাইজ। বিজেপি চৰকাৰক ধন্যবাদ জনাইছোঁ যে আমাৰ সমষ্টিটো বৰ্তমান আমাৰ বৰপেটাৰ লগত সংযোগ কৰিছে, কিন্তু আমি বজালি পৰিলে আকৌ আমাৰ ভাল লাগিলে এইটো বাৰ্তা আমি দিব বিচাৰিছোঁ চৰকাৰৰ প্ৰতি। আৰু নিশ্চিতভাৱে গগন হালৈ আমি যুৱ নেতা যে মোৰ সহপাঠী আছিল, আমি সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ, বিভিন্ন সংস্থাৰ লগত অবিৰতভাৱে নীৰৱভাৱে কাম কৰি আছে। এনেকুৱা এজন ব্যক্তি পাই আমি এইবাৰ নথৈ আনন্দিত হৈছোঁ। নিশ্চিতভাৱে যদি বিজেপি টিকটটো গগন হালৈক প্ৰদান কৰে তেতিয়াহ'লে এই গগন হালৈ আমি ৰাইজৰ ফালৰ পৰা আমি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে জয় হোৱাটো খাটাং। ৰাজপথলৈ ওলাই আহি সাংবাদিকৰ কেমেৰাত ক্ষোভ উজাৰিলে ৰামপুৰ গাঁৱৰ ৰাইজে। আমাৰ বৰ্তমান বিজেপি চৰকাৰ চলি আছে, গতিকে এই তেখেতসকলৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ এই অঞ্চলৰ পৰা আজি বহু বছৰ আশা এটা আমাৰ পূৰণ কৰাৰ বাবে আপোনালোকক আহ্বান জনাইছোঁ যাতে যুৱ নেতা হিচাপত গগন হালৈক টিকেটটো দিয়ে। আৰু তেওঁক টিকেটটো দিয়াৰ পিছত আমাৰ এই অঞ্চলত বঙালী, বড়ো, আমাৰ হিন্দুৰ, কোচ, কলিতা, কেৱট সম্প্ৰদায়ৰ আটাইখিনি মানুহে তেওঁক আদৰি ল'ব। সেয়ে মই গগন হালৈক টিকেটটো দিয়াৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ আৰু তেওঁৰ জিতাটো নিশ্চিত বুলি ভাবি লৈছোঁ। সংখ্যালঘু সমষ্টিত অসমীয়াৰ মাজত একো কামেই নকৰিলে বিধায়ক জাকিৰ হুছেইনে। এই অঞ্চলৰ পৰা আমি বৰ পিছ পৰি আছোঁ। আমাৰ বিধায়ক জাকিৰ হুছেইন ডাঙৰীয়াই আমাক কোনো ধৰণৰ বা অন্য দলৰ যি বিধায়ক আছিল তেখেতসকলে আমাক তাৰমানে মাহিয়াৰ দৃষ্টিৰে চাইছিল। উন্নয়নৰ মুখ দেখা নাপালে অসমীয়াই ভংগ ৰাজপথ আজিও নহ'ল মেৰামতি। পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ পৰা কৰ্তন কৰা বহুকেইখন গাঁও অন্তৰ্ভুক্ত কৰা হ'ল নৱগঠিত বৰপেটা সমষ্টিত। সেয়েহে ৰাইজে এইবাৰ বিধায়ক হিচাপে বিচাৰিছে এজন অসমীয়াক। চৰ্চাত আছে গগন চন্দ্ৰ হালৈ নামৰ এজন সমাজকৰ্মী তথা উদয়মান যুৱকৰ নাম। গগন চন্দ্ৰ হালৈ এগৰাকী নীৰৱভাৱে নিৰন্তৰে সঁচা অৰ্থত ৰাইজৰ হকে কাম কৰি অহা বুলি জনাই আহিছে স্থানীয় ৰাইজে। গতিকে এই অঞ্চলত আমাৰ একজন যুৱ নেতা ওলাইছে। তেখেতে আজি বহু বছৰ ধৰি বিভিন্ন সংস্থাৰ লগত জড়িত হৈ বিভিন্ন কাম কাজত সমাজৰ উন্নয়নৰ স্বাৰ্থত যথেষ্ট কাম কৰিছে। বহুত তেখেতে আশা লৈ আগবাঢ়ি আহিছে যে এই অঞ্চলত উন্নয়ন কৰিম বুলি। গতিকে তেখেতক যদি আমাৰ দলৰ ফালৰ পৰা বিজেপি দলৰ ফালৰ পৰা যদি টিকটটো দিয়া হয় তেতিয়াহ'লে তেখেতে নিশ্চিতভাৱে জয়লাভ কৰিব বুলি আমি ধাৰণা কৰিছোঁ আৰু তেখেতৰ উন্নয়নৰ উন্নতি কামনা কৰিছোঁ। গতিকে তেখেত নিশ্চয় দলীয় বিবেচনা কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ মাননীয় সভাপতি, ৰাজ্যিক সভাপতি তেখেতেও এটা সুখবৰ দিছে যে আপুনি লাগি থাকক, আপুনি লাগি থাকিলে এদিন নিশ্চয় আপুনি সুফল পাব। গতিকে আপোনাৰ টিকটটো হ'ব, আপুনি কাম কৰি থাকক। বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ কাটৰ অনুৰোধ স্থানীয় ৰাইজৰ। গগন চন্দ্ৰ হালৈক বিজেপি দলে টিকট দিলে নিশ্চিতভাৱে আগন্তুক দিনত বৰপেটা সমষ্টিত উন্নয়নৰ লহৰ বব। বজালিৰ পৰা অখেন্দ্ৰ তালুকদাৰৰ ৰিপৰ্ট, আছাম 15।